এসি মিটিং হৈছিলে এসি মিটিঙত আমাৰ বিশেষ কৰি বিটিসি চলোৱা ক্ষেত্ৰত বা ডিপাৰ্টমেন্টেল চলোৱা ক্ষেত্ৰত যিখিনি অভাৱ অভিযোগ আছে ইয়াৰ ওপৰত আমি বেছিকৈ গুৰুত্ব দি পেলাই আলোচনা কৰিছো যে আমাৰ যেটো 40টা আছিলে যেনবা 39 ডিপাৰ্টমেন্ট এতিয়া ট্ৰান্সফাৰ হৈছে এই 39 ডিপাৰ্টমেন্টৰ ডিস্ট্রিক্ট পর্যায়ত হোক বা সাব ডিভিজন পর্যায়ত হোক যিমান যিখিনি ডিপার্টমেন্টাল অফিসিয়ালস বা স্টাফ লাগে এটোকে আমি সিএম স্যারের লগত মানে অতি সোনকালে বহি পেলাই হেতু প্রপোজালটো আমি সাবমিট কৰিম বুলি আমাৰ এটা ভাল এটা ডিসিশন আহিল মতেতে ফৰেষ্টৰ ৰয়েলটিৰ ক্ষেত্ৰত হোক বা ল্যান্ড ৰেভিনিউৰ ক্ষেত্ৰতে হোক মুঠতে এইবিলাক খুব গুৰুত্বপূৰ্ণ আলোচনা মতেতে আমি 39 ডিপার্টমেন্ট চলোৱা ক্ষেত্ৰত বিটিসিয়ে কি অভাৱ অভিযোগ আছে এইটো বিষয়লৈ আমি আলোচনা কৰিম মুঠতে ফুল ফ্লেজেড কিছুমান অফিচাৰৰ অভাৱ আছে স্টাফ অভাৱ আছে সেইখিনি অভাৱটো আমি অতি সোনকালে আমাক ফুল ফ্লেজেড কৰি দিব লাগে বুলি এই প্ৰপোজালটো ডিস্ট্ৰিক্ট লিখি যাব অতি সোনকালে এইখিনি লৈ আমি আলোচনা কৰিম